আজি মই কথা পাতিম ইংৰাজীৰ বিষয়। বহুত মানুহ মানে আগ্ৰহী আছে এই ভাষাটো শিকাৰ কাৰণে। ইংৰাজী এনেকুৱা এটা ভাষা মানে বহুত দেশে মানে এইটোক মানে দ্বিতীয় লেংগুৱেজ বুলি কয়, মানে ছেকেণ্ড লেংগুৱেজ বুলি মানে এইটোক লয় আৰু কি। মানে এইটো এটা বহুত মানে ইণ্টাৰনেশ্যনেল ভাষা। পৃথিৱীৰ সকলো দেশৰ মানুহে অকণমান হ'লেও অলপ অলপ জানে। সেইটো আমি সকলোৱে জানো। এইটো এটা বহুত এটা মানে ইণ্টাৰনেশ্যনেল ভাষা হয়। এইটো এটা ইণ্টাৰনেশ্যনেল এটা লেংগুৱেজ। সেইকাৰণে বহুত মানুহে এইটো ভাষা শিকে। বহুত মানুহ ইয়াক লৈ মানে ৰিচাৰ্চ কৰে, ইয়াক লৈ মানে পঢ়া শুনা কৰে। এইটো এটা জাষ্ট এটা ছাবজেক্ট। ইয়াক আপুনি য'ৰ পৰা শিকে তোৰ পৰা শিকিব পাৰে। যদি আপোনাৰ প্ৰয়োজন হয় গ্ৰামাটিকেলবিলাক, আপুনি গ্ৰামাৰৰ পৰা আপুনি ষ্টাৰ্ট কৰিব পাৰে। চ' মোৰ কথা হ'ল আপুনি স্পিকিঙৰ পৰা ষ্টাৰ্ট কৰিব পাৰে। স্পিকিং আৰু ৰাইটিং এইবিলাক মানে কি, এইবিলাকৰ পৰা আপুনি মানে ষ্টাৰ্ট কৰিব পাৰিব। চ' আপুনি কিতাপ পঢ়ক। যদি আপুনি বেছি সোনকালে শিকিব বিচাৰিছে, আপুনি কোনোবা অনলাইন কোৰ্চ পায় আজিকালি, আপুনি অনলাইন ক্লাছ কৰিব পাৰে, অনলাইনত কোৰ্চ ল'ব পাৰে, আপুনি অফলাইনত শিকিব পাৰে। আৰু যদি আপুনি নিজে নিজে প্ৰেক্টিছ কৰে কিন্তু আপুনি শিকিব পাৰে। এইটো এটা মানে যিমান কঠিন সিমানে সহজ, মানে সহজতে আপুনি স্পিকিং ইংলিছটো ক্লিয়াৰ কৰিব পাৰিব। সেইকাৰণে আপুনি সদায় ট্ৰাই কৰি থাকক, অকণমান হ'লেও মানে কেইটামান চেণ্টেঞ্চ ভোকাবুলাৰী লৈ কেনে এটা চেণ্টেঞ্চ মেকিং কৰক। মানে যেনেকুৱা মইতো সকলো ভিডিঅ'তে মই কৈ থাকোঁ, সৰু সৰু বাক্যবিলাক লওক। যেনেকুৱা মোৰ টোপনি লগা নাই, মই এতিয়া টোপনি মাৰিব পৰা নাই, মানে টোপনি মানে ডিষ্টাৰবেঞ্চ পাই আছোঁ আই কেণ্ট শ্লিপিং, মই টোপনি মাৰিব পৰা নাই। আই কেণ্ট শ্লিপিং এইটো আমি অসমীয়াত মানে আগতে অসমীয়াত ভাবিম। আপুনি হয়তো ক'ব নোৱাৰিব কিছুমানে আই কেণ্ট শ্লিপিং মানে মই টোপনি মাৰিব পৰা নাই, বা মোৰ টোপনি লগা নাই, শুবলৈ গৈছোঁ, মই বিচনাত যাওঁ শুবলৈ। এইটো কি, মই শুবলৈ বিচনাত যাওঁ, আই গো টু বেড। মই বেড মানে বিচনা, আই গো টু বেড। মানে কিছুমান ইংৰাজী এনেকুৱা পেটাৰ্ণত আছে, সেইটো যদি আপুনি ডাইৰেক্ট ট্ৰান্সলেট কৰি দিয়ে মানে কি, মানে কিবা হৈ যায়, সেইখিনি জেগাত যায় আমি ফাঁচি যাওঁ। মানে ডাইৰেক্টলি নহয়, সেইকাৰণে সদায় চেষ্টা কৰি থাকিব লাগে সৰু সৰু ৱৰ্ডবিলাক শিকি যিটো মানে কি ফ্লুৱেণ্টলি স্পিকাৰ হোৱাৰ কাৰণে বা ফ্লুৱেণ্টলি স্পিকিং কৰাৰ কাৰণে মানে আপুনি যে একদম স্পীড কৈ যাব লাগিব ব্ৰিটিছ স্পিকাৰৰ দৰে বা ইংৰাজবিলাকৰ দৰে, সেনেকুৱা কথা নহয়। ফ্লুৱেণ্টলি মানে কি সাৱলীলভাৱে আপুনি মানে স্থিৰভাৱে আপুনি যে কথা কৈ আছে, মই যে অসমীয়াত কথা কৈ আছোঁ ক'ৰবাত কিন্তু মই প'জ লোৱা নাই। যদি আপুনি কয় নাও আই এম স্পিকিং এবাউট হাউ টু লাৰ্ণ স্পিকিং ইংলিছ, কিন্তু এইখিনি জেগাত মই প'জ লোৱা নাই। যদি এনেকৈ ক'লোঁ হয়, নাও আই এম স্পিকিং এবাউট টু লাৰ্ণ স্পিকিং ইংলিছ, ইয়াতে কিন্তু মই প'জ দিছোঁ, এটা বাবলিং ফেচ কৰিছোঁ মই, মানে যিটো মানে কি কয় বকৰা ভাৱ লৈছোঁ এটা। মানে এইটো নলৈ কেনে নাও আই এম স্পিকিং উইথ ইউ টুডে, আই উইল স্পিকিং হাউ টু লাৰ্ণ স্পিকিং ইংলিছ, প্লিজ watching this video I will teaching you how to learn speaking English, everything motivational I will give you। মানে মই এনেকৈ এটা পেটাৰ্ণত মানে ক'লোঁ, এনেকৈ আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে। আই এম প্লেইং ক্ৰিকেট বল এভৰি ডে, আই লাইক টু প্লে ক্ৰিকেট বল, মানে মই ক্ৰিকেট বল খেলোঁ, মই ফুটবল খেলোঁ। আই লাইক ফুটবল, মই ফুটবল খেলি পচন্দ কৰোঁ। আই লাইক ফুটবল এণ্ড আই এম লাভ টু প্লেইং ফুটবল, মই পচন্দ কৰোঁ ফুটবল খেলা আৰু মই ফুটবল খেলি ভাল পাওঁ। মানে ইয়াতে মানে মই এটা পেটাৰ্ণ লৈ গ'লোঁ, মানে ইয়াতে কিন্তু মই প'জ লোৱা নাছিলোঁ, মানে কি এইটো মোৰ প্ৰেক্টিছ আছিল, মই মানে ভালদৰে ক'ব পাৰিলোঁ। নাও আই এম মেকিং ভিডিঅ' এণ্ড স্পিকিং উইথ ইউ, মই এতিয়া ভিডিঅ' বনাই আছোঁ আৰু কথা কৈ আছোঁ আপোনাৰ লগত। মানে এইবিলাক মই কিন্তু আগৰ পৰা মুখস্থ কৰি অহা নাই, কিন্তু জাষ্ট আপোনাৰ লগত মানে ডাইৰেক্টলি ভিডিঅ'টো মই বনাই আছোঁ। মানে কি মানে প্ৰেক্টিছ মানে অনুশীলন কৰি মোৰ মানে এটা এনেকুৱা এটা মানে পজিশ্যনত আহি গৈছোঁ, মানে যিবিলাক ৱৰ্ড আমি ব্যৱহাৰ কৰি থাকোঁ সেইবিলাক ৱৰ্ড মানে মোৰ প্ৰেক্টিছ কৰা হৈছে। এইবুলি নহয় যে মই সকলোৱে কিবা জানো, এইটো কথা নহয়। আপুনি সকলো কিবা জানিব নালাগে, জাষ্ট প্ৰেক্টিছ কৰাৰ কাৰণে। বহুতে মানে বহুত পঢ়া শুনা কৰিছে, কিন্তু কোনোবাই ডক্টৰেট কৰিছে, কোনোবাই বেছিক কেটেগৰী মানে কোনোবাই মানে কলেজ ড্ৰপ আউট হৈছে, কোনোবাই স্কুল ড্ৰপ আউট হৈছে, বা কোনোবা পঢ়ি আছে, কিন্তু সকলোবিলাক মানে জানে বুলি ক'ব পাৰি, কিন্তু স্পিকিংটো বহুতে নাজানে বুলি মই মানে দেখা পাইছোঁ। বহুতে কিন্তু স্পিকিংটো কৰিব নোৱাৰে, ইয়াৰ কাৰণ হ'ল প্ৰেক্টিছ কৰিব পৰা নাই। যদি আপুনি আচলতে ইংৰাজীত
কথা পাতিব বিচাৰে তেনেহ'লে সিমান এটা কষ্ট কৰিব নালাগে, অকণমান য'ত যি পায় সেইটো ট্ৰান্সলেট কৰাৰ চেষ্টা কৰক আৰু বাক্যবিলাক ট্ৰান্সলেট কৰাৰ চেষ্টা কৰক, এইটো কেনেকৈ হ'ল। স্পিকিং কৰাৰ সময়ত ইমান গ্ৰামাটিকেল ৰুলছ আপুনি মানিবই লাগিব, আপুনি প্ৰনাউন্সিয়েশ্যন ঠিকেই কৰিব লাগিব, আপোনাৰ কথা শুনি কোনোবা হাঁহিব, এইবিলাক যদি আপুনি চিন্তা কৰি থাকে আপুনি কিবা ভুল কৈ আছে, আপুনি একেবাৰে শিকি কেনে স্পিকিং কৰিব, এইবিলাক থিংকিং আপোনাৰ ব্ৰেইনত থাকিলে কিন্তু আপুনি কেতিয়াও স্পিকিং কৰিব নোৱাৰিব। প্ৰথমতে আপোনাৰ ক'ৰবাত মিষ্টেক হ'ব, সেইটো একদমেই মানে সঁচা কথা। ডাইৰেক্টলি আপুনি কেতিয়াও মানে প্ৰেক্টিছ কৰিব নোৱাৰিব, মানে সকলোৰ মানে বাজি যায় নতুন অৱস্থাত। সেইকাৰণে ভয় নকৰি ডাইৰেক্টলি এইটো ভাষাত মানে আহি যাওক আৰু মানে যিবিলাক বস্তু সদায় আপুনি পায় সেইবিলাক মানে অনুশীলন কৰাৰ চেষ্টা কৰক। থেংক ইউ ছ' মাছ to watching this video. If you like my videos, please subscribe and like and share with your friends. Thank you so much.